20 জুন তাৰিখে ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ বিধানসভা লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যেটো জাননী জাৰি কৰিলে তা আমি কোচামুখী জাতীয় মহাসভাই জাতীয় পৰিষদে আমি মানে ধন্যবাদ জনাইছো আৰু আদৰণি জনাইছো। কিন্তু তৎসত্ত্বেও আমি এটা কথা কোচামুখী জাতীয় পৰিষদে এটা কৈছো যে এই খচৰা চূড়ান্ত হোৱাৰ আগতেই যে বিশেষকৈ অভিযুক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া কোচামুখীসকলক ভূঞাম জনজাতিৰ মৰ্যাদা প্ৰদান কৰি আমাৰ অভিযুক্ত গোৱালপাৰা জিলাত যিবিলাক বিধানসভা আছে যিবিলাক বিধানসভাত কোচামুখী জনগোষ্ঠীৰ সংখ্যাগৰিষ্ঠতা আছে সেইবিলাক এছটি হিচাপে ৰিজাৰ্ভ কৰিব লাগে। একেদৰে আমি কৈছোঁ যে ধুবুৰী আৰু বৰপেটা লোকসভা সমষ্টি যি দুটা সমষ্টিৰ এটা জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰি এই অঞ্চলৰ কোচামুখীসকলক ৰাজনৈতিকভাৱে সুৰক্ষিত ব্যৱস্থা কৰিব লাগে। আৰু যদি সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত হোৱাৰ আগতেই যদি কোচামুখী জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় আৰু তাৰ পিছতহে যদি জনজাতিকৰণ কৰা হয় তেতিয়াহ'লে আমি হয়তো অহা 50 বছৰলৈকে জনজাতিৰ মৰ্যাদা পোৱাৰ পিছতো এই সমষ্টিবিলাক জনজাতি হিচাপে সুৰক্ষিতৰ কোনো ব্যৱস্থা নাথাকিব। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে, বিজেপি দলে আৰু জাতি মাটি ভেটিৰ কথা কৈছে। যদি সঁচা অৰ্থতে এই অঞ্চলৰ খিলঞ্জীয়া কোচামুখী জনগোষ্ঠীৰ তেওঁলোকে সুৰক্ষা কথাটো ভাবে, ৰাজনৈতিকভাৱে সুৰক্ষিত হোৱাৰ কথাটো ভাবে, তেতিয়াহ'লে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত হোৱাৰ আগতেই আমাৰ অভিযুক্ত গোৱালপাৰা জিলাৰ কোচামুখীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰি আমাৰ সংখ্যাগৰিষ্ঠতা থকা কোচামুখী সমষ্টিবিলাক ৰিজাৰ্ভ কৰিব লাগে। আৰু দ্বিতীয় কথা কৈছোঁ যে আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ অভিযুক্ত গোৱালপাৰা জিলাৰ বঙাইগাঁও জিলাৰ ক্ষেত্ৰত কৈছোঁ যে ইয়াত পূৰ্বে 3টা সমষ্টি আছিল, এইবাৰৰ খচৰাত আমি দেখিছোঁ 3টা। কিন্তু উত্তৰ অভাৱপুৰী সমষ্টিৰ নামাকৰণৰ পৰিৱৰ্তে মানিকপুৰ নাম কৰা হ'ল এটা উত্তৰ দক্ষিণ মানে অভয়পুৰী সমষ্টি হিচাপে, যিটো পূৰ্বে মানে SC হিচাপে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষিত আছিল, এইবাৰ মুকলি থাকিব আৰু বঙাইগাঁও সমষ্টিটো পূৰ্বৰ দৰে এইবাৰো থাকিব কথাটো কৈছে। কিন্তু আমি এটা দেখিছোঁ যে অভয়পুৰী বিধানসভা সমষ্টি যি ধৰণে সংখ্যাগৰিষ্ঠতা বা জনসংখ্যা লৈ পেলাই সেইটো সমষ্টি নিৰ্ধাৰণ কৰা হৈছে সেইটো সম্পূৰ্ণ ভাল হৈছে আৰু সেইটো খিলঞ্জীয়া মানুহ সুৰক্ষিত থাকিব। কিন্তু মানিকপুৰৰ ক্ষেত্ৰত আমি দেখিছোঁ যে মানিকপুৰৰ পূৰ্বৰ যিবিলাক কোচামুখী অধ্যুষিত গাঁও সেইবিলাক একেবাৰে কৰ্তন কৰি পেলাই সেই সমষ্টিটো একদম দক্ষিণ অভয়পুৰী সমষ্টিৰ যোগ্যলৈকে কৰা হৈছে। তাৰ ফলত তাত থকা কোচামুখী যিসকল গাঁও পৰিছে সেই কোচামুখী বা সেই অঞ্চলত থকা খিলঞ্জীয়া মানুহসকল ভৱিষ্যত ৰাজনৈতিকভাৱে সুৰক্ষিত নহয়, বৰঞ্চ এই সমষ্টিটো এটা বিশেষ শ্ৰেণীক মানে যুগান্তৰ কাৰণে অৰ্পণ কৰাৰ দৰে হৈছে। তদুপৰি বঙাইগাঁও জিলাৰ সদৰ আজি বঙাইগাঁও বিধানসভা সমষ্টি কোচামুখীৰ কাৰণে এটা সুৰক্ষিত সমষ্টি আছিল। কিন্তু আমি দেখিছোঁ এই সমষ্টিৰ পৰা বহু সংখ্যক কোচামুখী গাঁও কৰ্তন কৰি পেলাই আমাৰ এই সমষ্টিৰ গাঁওবিলাক অভয়পুৰীত অন্তৰ্ভুক্ত কৰিছে। তাৰ উপৰি কি কৰিছে, মানিকপুৰ বিধানসভা মানে উত্তৰ অভয়পুৰী সমষ্টিৰ পূৰ্বৰ যিবিলাক গাঁও সেইবিলাক বঙাইগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ফলত কি হৈছে যে বঙাইগাঁও সমষ্টিৰ পূৰ্বৰ যিটো কোচামুখীৰ গৰিষ্ঠ সংখ্যা আছিল সেই সংখ্যাগৰিষ্ঠতা নাথাকিব আৰু ইয়াৰ ফলত ভৱিষ্যতে কোচামুখী জনগোষ্ঠীৰ কাৰণে বঙাইগাঁও বিধানসভা সুৰক্ষিত হৈ থাকিব বুলি আমাৰ মানে সন্দেহ হৈছে। গতিকে সেই ক্ষেত্ৰত মই নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আহ্বান জনাইছোঁ যে কোচামুখী জনগোষ্ঠীৰ লোকসকল আৰু এই অঞ্চল খিলঞ্জীয়া আন আন জাতি জনগোষ্ঠীৰ মানুহসকল যাতে ভৱিষ্যতে ৰাজনৈতিকভাৱে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ কাৰণে যিকেইটা সমষ্টিৰ কিছু বিসংগতি দেখিছোঁ আমি সেই সমষ্টিকেইটা পুনৰ নিৰ্ধাৰণৰ কাৰণে মানে চূড়ান্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে আজি সৰ্বক বিধানসভা আছিল যিটো সমষ্টি কোচামুখী জনগোষ্ঠীৰ এটা ঐতিহাসিক ঠাই, কিন্তু আজি সৰ্বক সমষ্টিৰ নামাকৰণটো বিলুপ্তি কৰি আজি ভৱানীপুৰ কৰা হৈছে। আমি সেইকাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ যে ভৱানীপুৰ সমষ্টি হওক আমাৰ আপত্তি কৰিব লাগে, কিন্তু ভৱানীপুৰৰ নামটো মানে সলনি কৰি পূৰ্বৰ যিটো সৰ্বক বিধানসভা সমষ্টি আছিল সেই সৰ্বক নামাকৰণ কৰিব লাগে। তৃতীয় কথাটো কৈছোঁ যে আজি বঙাইগাঁও জিলাৰ 3টা বিধানসভা সমষ্টিৰ মানিকপুৰ প্ৰস্তাৱিত সমষ্টিটো আকৌ ধুবুৰী লোকসভাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ইয়াৰ 2টা সমষ্টি বৰপেটা লোকসভাত থাকিব, আনহাতে এটা সমষ্টি ধুবুৰী লোকসভাৰ সমষ্টিত অন্তৰ্ভুক্ত। যে ইয়াৰ যিটো সীমা যিটো ৰেষ্ট্ৰিকশ্যন এই ক্ষেত্ৰত আমি অলপ বিসংগতি দেখিছোঁ যে মানিকপুৰ বিধানসভা সমষ্টিক যাতে আমাৰ বৰপেটা লোকসভা সমষ্টিতেই মানে অন্তৰ্ভুক্ত কৰি ৰাখি এই সমষ্টিত যাতে সুৰক্ষিত কৰি ৰাখে তাৰ কাৰণে আমি অসম চৰকাৰ নিৰ্বাচন আয়োগ তথা আমাৰ সমষ্টি নিৰ্ধাৰণ কমিটিলৈ আমি আহ্বান জনাইছোঁ।